তো এই গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি এটা বহুত দিনৰ মূৰত এটা আনবক্সিং ভিডিঅ' বনাম আৰু আজি আনবক্সিং হ'ব আপোনালোকৰ থাম্বনেল চাই গম পাইছে মানে পাৱাৰ বেংকৰ ওপৰত তো মই মানে যোৱাকালি এটা পাৱাৰ বেংক কিনিলোঁ তো গাইজ এইটো চাওক এইটো এটা হৈছে ৰেডমি কোম্পানী পাৱাৰ বেংক আৰু এইটো হৈছে এটা 20,000 mAh তো ইয়াতে কি কেনেকুৱা চাব লাগতো গাইজ বলক এটা বস্তুটো আমি আনবক্সিং কৰোঁ আৰু ঐ হাই বুলি কৈ দেখিবা হাই 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 তো গাইজ বলক এটা বস্তুটো আমি আনবক্সিং কৰোঁ তো গাইজ এইটো হৈছে আমাৰ মেইন বস্তুটো চাওক এইটো এটা হৈছে এটা ৰেডমি পাৱাৰ বেংক 20,000 mAh এটা লিখি আছে চাইলক ওপৰত তো এটা চাওক কি আছে তো চাইডত চাইফালে লিখা আছে ৰেডমি পাৱাৰ বেংক 20,000 mAh আৰু দুই চাইডে এনেকৈ লিখা আছে চাই ল'ব পাৰে এইবিলাক আৰু এতিয়া চাওঁ আগতে কি আছে পেকেটত তো ইয়াতে লিখা আছে ডুৱেল ইনপুট পোৰ্টছ USB-C আৰু এইফালে মাইক্ৰ USB আছে ডুৱেল আউটপুট কিবা পোৰ্টছ এনেকৈ লিখা আছে চাই ল'ব পাৰে আৰু ওপৰত লিখা আছে ৰেডমি পাৱাৰ বেংক 20,000 mAh তাৰপিছত 18 ৱৰ্ল্ডৰ ফাষ্ট চাৰ্জিং কিবা এনেকৈ লিখা আছে আৰু এটা লিখা আছে মেড ইন ইণ্ডিয়া আৰু এতিয়া বলক এইটো এনেকৈ খোলোঁ তো আজি বাৰু কাটাখন নালাগে মানে সৰু সুৰা এটা আনবক্সিংটো তো এনেকৈ খোলোঁ বাৰু এতিয়া অ'কে এইটো খুলি দিলোঁ এতিয়া তো এইটো এনেকৈ দিব লাগিব ৰ'ব এক ছেকেণ্ড ৰ'ব এইটো এনেকৈ চাগে ৰ'ব অ'কে এইটো এনেকৈ দিলোঁ অ'কে হৈ গ'ল তো এতিয়া আমি মেইন বস্তুটো লৈ আহোঁ গাইছ এইটো বাৰু এতিয়া থৈ দিওঁ আগত আৰু ভিতৰত কি আছে চাওঁ তো এইখন এনেকৈ দিলোঁ আৰু আৰু একো নাই বাৰু তো ইয়াতে আছে এডাল মানে এনেকুৱাই চাৰ্জ দিবৰ কাৰণে বা চাৰ্জ হেৰি মোবাইলত এনে হেৰি কৰিবৰ কাৰণে এইটো কি আছে এইটো USB মাইক্ৰ USB তাৰ এডাল এনেকৈ কৰ্ড এডাল দিছে মানে পাৱাৰ বেংকটো চাৰ্জ দিব পাৰি বা মোবাইলত এনেকৈ চাৰ্জ দিব পাৰি তো আজিকালি বাৰু বেছিভাগ মোবাইলে বাৰু টাইপ চিয়ে হৈছে আৰু এইবিলাক বাদ দিয়ক এতিয়া আমি মেইন বস্তুটো দেখাই আছোঁ ৰ'ব এইটো তো এইটো এনেকৈ খুলি দিলোঁ আৰু এইটো ৰ'ব এইটো 1 2 3 তো গাইছ এইটো হৈছে আমাৰ মেইন বস্তুটো চাওক তো গাইছ কালাৰটো ক'ব কেনেকুৱা লাগিছে কমেণ্টত আৰু এইটো লিখি আছে চাওক ওপৰত ৰেডমি পুৰা একদম চাইন কৰি আছে লাইটত আৰু এইফালে এইটো চুইচ আছে মানে অন কৰা তাৰপিছত ইয়াতে পিছফালে লিখা আছে 20,000 mAh এইবিলাক কিবা কিবি ইনফৰমেশ্যন আৰু এইবিলাক নালাগে আমি আৰু এইটো হৈছে প্লাষ্টিকৰ বডি প্লাষ্টিকৰ থাকে মানে কোৱালিটি ভালে আৰু ওজন আছে দিয়ক অলপ নহয় দিয়ক ভালেখিনি ওজন আছে কাৰণ 20,000 mAh ন তো এইফালে আছে টাইপ চি এডাল আৰু এটা মাইক্ৰ USB আৰু এইফালে দুটা এনেকৈ হেৰি দিছে চাৰ্জ দিবৰ কাৰণে তাৰপিছত বাৰু এইটো এতিয়া অন কৰিব লাগিলে হ'লে মই এনেকৈ 3 বা 4 ছেকেণ্ড এনেকৈ ধৰি থাকিব লাগিব তো ৰ'ব লাইট জ্বলিব ৰ'ব তো এক ছেকেণ্ড তো গাইছ লাইট জ্বলিছে আৰু এতিয়া চাৰ্জ আছে বাৰু 2 খুটি মোবাইলৰ পিছত চাৰ্জ দিব লাগিব তথাপি মই আপোনালোকক একবাৰ দেখাই দি আছোঁ বাৰু এইটো এনেকৈ মোবাইলটো চাৰ্জ দি পেলাই তো ইয়াতে এনেকৈ ল'লোঁ মানে দুটা দিছে দিয়ক এটা হৈছে ফাষ্ট চাৰ্জিং এটা হৈছে নৰ্মেল দুই চাইডে এনেকুৱা হেৰি দুটা দিছে তো মই বাৰু এতিয়া এনেকৈ নৰ্মেলতে লগাই চাওঁ অ'কে মোবাইলটো আনিলোঁ ৰ'ব এক ছেকেণ্ড তো এইটো বাৰু আগৰ মোবাইল দিয়ক এইটো মানে সেয়ে মাইক্ৰ USB আছে মানে টাইপ চি নহয় এইটো সেইটো কাৰণে এইটো এনেকৈ লগাই দিলোঁ চাওক বাৰু কেনেকুৱা হয় ৰ'ব এক ছেকেণ্ড অ'কে তো চাওক এই চাওক চাৰ্জ ল'লে 32% দেখাই আছে বাৰু যি কি নহওক আৰু এইটো আছিলে আজি এটা পাৱাৰ বেংক তো গাইছ আপোনালোকক মই দেখালোঁ মানে কেনেকৈ এইটো ইউজ কৰে বা কেনেকুৱা কি আৰু এইটো এটা কথা ভাল হৈছে দিয়ক মানে টাইপ চি ইফালে আৰু মানে দুটা এনেকুৱা জেক আছে মানে এনেকৈ আগৰ মোবাইলে ইউজ কৰিব পাৰি বা এনেকৈ টাইপ চি নতুন চাৰ্জাৰ সেনেকৈ ইউজ কৰিব পাৰি আৰু যদি আপোনালোকে ল'ব পাৰে ক'ৰবাত যদি এনেকৈ দূৰত যায় বা চাৰ্জাৰৰ সেই নাই তো ঠিকে আছে বাৰু আৰু যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব নেক্সট ভিডিঅ' কম তেতিয়ালৈকে গুড বাই